এক নম্বৰ প্ৰশ্ন, শ্ৰীসূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব গোৱালপাৰা জিলাত অৱস্থিত। এবাৰ আহিছে ২ নম্বৰ প্ৰশ্ন। ২ নম্বৰ প্ৰশ্ন হ'ল, সতীসাধিনী কোন বংশৰ আছিল? ইয়াৰ উত্তৰটো হ'ব চুতীয়া বংশৰ। ৩ নম্বৰ প্ৰশ্ন হ'ল, বৈশাগু উৎসৱটো অসমৰ কোনে পালন কৰে? ইয়াৰ উত্তৰটো হ'ব বড়োসকলে। এবাৰ ৪ নম্বৰ প্ৰশ্ন, অভিযাত্ৰী উপন্যাসখনৰ লেখক কোন? ইয়াৰ উত্তৰ হ'ব নিৰুপমা বৰগোহাঁই। ৫ নম্বৰ প্ৰশ্ন, IIT গুৱাহাটী কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ গুৱাহাটীৰ IITখন কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1994 চনত। ৬ নম্বৰ প্ৰশ্ন, কোচ বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰ হ'ব বিশ্বসিংহ। ৭ নম্বৰ প্ৰশ্ন, অসমীয়া কোনটো মাহ ৩২ দিনৰ হয়? ইয়াৰ উত্তৰ হ'ব আহাৰ মাহ। আহাৰ মাহটো অসমীয়া ৩২ দিনৰ হয়। ৮ নম্বৰ প্ৰশ্ন, কিমান চনত কটন কলেজ স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল। ৯ নম্বৰ প্ৰশ্ন, অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব বিষ্ণুৰাম মেধিক। বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলি কোৱা হয়। ১০ নম্বৰ প্ৰশ্ন, প্ৰত্যেক বছৰে কেতিয়া বীৰ চিলাৰায় দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব ৯ ফেব্ৰুৱাৰী। ১১ নম্বৰ প্ৰশ্ন, প্ৰথম অৰ্জুন বঁটা পোৱা অসমীয়াজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব ভোগেশ্বৰ বৰুৱা। ১২ নম্বৰ প্ৰশ্ন, মাজুলীক কেতিয়া জিলা ঘোষণা কৰা হয়? ইয়াৰ উত্তৰটো হ'ব ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত। ১৩ নম্বৰ প্ৰশ্ন, ১৯৬৩ চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব নাগালেণ্ড। ১৪ নম্বৰ প্ৰশ্ন, কোনে প্ৰথম ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মাধৱ কন্দলী। ১৫ নম্বৰ প্ৰশ্ন, অসমৰ ডাঙৰ শুকান মাছৰ বজাৰ ক'ত আছে? ইয়াৰ উত্তৰটো হ'ব জাগীৰোড। ১৬ নম্বৰ প্ৰশ্ন, ইছৰোৰ হেডকোৱাৰ্টাৰ ক'ত আছে? IS আৰু ইয়াৰ ইছৰোৰ হেডকোৱাৰ্টাৰ আছে বাংগালোৰত। এবাৰ আহিল ১৭ নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। ১৮ নম্বৰ প্ৰশ্ন, অসমৰ মাটিকালিৰ ক্ষেত্ৰত কোনখন জিলা ডাঙৰ? ইয়াৰ উত্তৰটো হ'ব কাৰ্বি আংলং জিলাখন অসমৰ মাটিকালিৰ ক্ষেত্ৰত ডাঙৰ। ১৯ নম্বৰ প্ৰশ্ন, আলি আই লৃগাং উৎসৱ পালন কৰা হয় মিচিংসকলে। ২০ নম্বৰ প্ৰশ্ন, আহোমৰ শেষৰ ৰাজধানীখন ক'ত আছিলে? ইয়াৰ উত্তৰটো হ'ব যোৰহাট জিলাত। ২১ নম্বৰ প্ৰশ্ন, ধোদৰ আলি কোনজন ৰজাই নিৰ্মাণ কৰাইছিল? ইয়াৰ উত্তৰটো হ'ব গদাধৰ সিংহই। ২২ নম্বৰ প্ৰশ্ন, বৰপেটাৰ বৰপেটা সত্ৰ কোনে স্থাপন কৰাইছিল? ইয়াৰ উত্তৰটো হ'ব মাধৱদেৱে। এবাৰ আহিল ২৩ নম্বৰ প্ৰশ্ন, লাচিত দিৱস কেতিয়া পালন কৰা হয়?
ইয়াৰ উত্তৰটো হ'ব 24 নৱেম্বৰ। 24 নম্বৰ প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন অসমীয়া কথাছবিৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ইন্দ্ৰমালতী। প্ৰথমখন আছিলে জয়মতী। 25 নম্বৰ প্ৰশ্ন, ডিস্কভাৰী অফ আছাম গ্ৰন্থখন কোনে লিখিছিল? এই গ্ৰন্থখনৰ লিখক হ'ব সতীশ চন্দ্ৰ কাকতি। সতীশ চন্দ্ৰ কাকতিয়ে লিখিছিলে।